আসামিজ লেংগুৱেজ ইম্পজিশ্যন কৰা কাৰ্বি আংলংবাসী আৰু কাৰ্বি ৰাইজে ৰোমান স্ক্ৰিপ্টটো বিচাৰা আৰু আমি এচিভো কৰিছোঁ ৰোমান স্ক্ৰিপ্ট পাইছোঁ আমি সেইকাৰণে আমাৰ অফিচিয়েল লেংগুৱেজটো আমি ইংলিছ আমি লৈ আছোঁ আৰু এতিয়া আগৰবাৰ অসমীয়া ভাষা আসামিজ লেংগুৱেজ ইম্পজিশ্যন কৰাৰ কাৰণে মেঘালয় আমাৰ পৰা গুচি গ'ল মিজোৰাম আমাৰ পৰা গুচি গ'ল নাগালেণ্ড ঠিক তেনেধৰণে আমাৰ পৰা গুচি গ'ল সেইকাৰণে অসমটো এতিয়া ভাগ ভাগ হৈ গ'ল ঠিক তেনেকৈ একে সময়তে এতিয়া বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আকৌ এবাৰ পুনৰ আমাৰ হিলছ এৰিয়াৰ কাৰণে এছামিজ লেংগুৱেজটো অফিচিয়েল হ'ব লাগে বুলি আকৌ পুনৰ তেওঁলোকে ফ'ৰ্চফুলি ইম্পজিশ্যন কৰিছে আমি অসমীয়া যেনে তেনে ভঙা ভাঙি ক'ব পাৰে কিন্তু এজ এ অফিচিয়েল আমি ইউজ কৰিব নোৱাৰোঁ আমাৰ কাৰণে আমাৰ হয় আমি কাৰ্বি ইউজ কৰিম নতুবা আমি ইংৰাজী ইউজ কৰিম সেইটো নম্বৰ 1 আৰু কাৰ্বি আংলঙৰ যিমানখিনি চলাৰ প্ৰজেক্টে হওক CBG প্লানে হওক আম্বানী আদানী ডাঙৰ ডাঙৰ কৰ্পৰেট কোম্পানীক কাৰ্বি আংলঙৰ মাটি গোটাই দিয়াটো আমি মানি নলওঁ বুলি সেইকাৰণে আজি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়াত আহিছে সেইকাৰণে আমি আমাৰ মেছেজটো তেওঁক দেখুৱাব বিচাৰিছোঁ আৰু অসমীয়া আসামিজ লেংগুৱেজটো হিলছ এৰিয়া যাতে ইম্প'জ নহয় সেইটো কাৰণে আমি প্ৰতিবাদ কৰিছোঁ তেওঁলোকে কৈছে যে আমাক বিঘা প্ৰতি 10,000কৈ দিব বছৰকে আমাৰ ইয়াতে ফ্লাইঅভাৰ বনাইছে 250 কোটি না কিমান বাজেট আছে যদিহে 10,000কৈ দিব তেতিয়াহ'লে আমি যদি 1 লাখ বিঘা মাটিও দিয়ে তেতিয়াহ'লে আমাৰ কাৰণে এক বছৰত এইটো 2টা খুঁটি বনাবলৈ কাৰণে নহয় এইটো 1 লাখ বিঘা মাটি যদিও দিয়ে কাৰণ তেতিয়াও আমাৰ ফ্লাইঅভাৰ কমপ্লিট নহয় গতিকে মাটি বিক্ৰী কৰাকৈ আমাৰ ৰেভিনিউ কালেক্ট কৰিব নিবিচাৰে আৰু আমাৰ মাটি আমি কৰ্পৰেট কোম্পানী আম্বানী আদানীক আমি দিব নিবিচাৰোঁ এইটোৱেই আৰু কোনে ক'ব আজি আমি APSLCৰ ইউথ উইং আৰু উইমেন উইং আছে আৰু KSA আছে আমি ইয়াত খাৰা হৈছোঁ এই কিছু কাৰণত কাৰণে আমাৰ ইয়াত কাৰ্বি আংলঙৰ বাৰ্নিং ইছ্যুজ নম্বৰ 1 100 মিটাৰ দূৰত মুখ্যমন্ত্ৰী আছে হয় এইটো শুনা পাই পেলাই আমি ইয়াত আহিছোঁ মানে আমি অবষ্ট্ৰাকশ্যন দিয়াও নহয় আমি অলপ আঁতৰতে আছোঁ দূৰতে আছোঁ আমি যাতে মানে CM ইয়াত প্ৰগ্ৰাম কৰি আছে আৰু যাতে দেখা পায় আমাৰ প্ৰদৰ্শনটো চাইলেণ্ট হয় গতিকে আমি আজি ইছ্যু লৈছোঁ নম্বৰ 1টো হ'ল লেংগুৱেজ আসামিজ লেংগুৱেজ ইম্পজিশ্যন আমি আসামিজ লেংগুৱেজ কাৰণে আমি হেড কৰোঁ বা আমি কিবা নেগেটিভভাৱে লৈছোঁ এইটো নহয় চবৰে জাতি জনগোষ্ঠী আৰু কমিউনিটিৰ লেংগুৱেজটো আমি ৰেচপেক্ট কৰোঁ কিন্তু লেংগুৱেজ ইম্পজিশ্যনটো ফ'ৰ্চফুল ইম্পজিশ্যনটো আমি কাৰ্বি ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি ষ্ট্ৰংলি অপ'জ কৰিছোঁ গতিকে আৰু হিষ্ট্ৰীৰ কথা ক'ব গ'লে কাৰ্বি ছাত্ৰ সন্থা 1960 চনত ৰোমান স্ক্ৰিপ্ট আন্দোলন চলাইছিলে এতিয়া আমি এচিভ কৰিছোঁ ৰোমান স্ক্ৰিপ্ট এচিভ কৰিছোঁ কাৰণ আমাৰ ৰোমান স্ক্ৰিপ্টহে আমাৰ কাৰ্বি লেংগুৱেজটো কম্পেটেবল হয় আৰু ইয়াত আমাৰ যিটো আমাৰ এডুকেশ্যন হওক বা অফিচিয়েল হওক গোটেই আমাৰ ৰোমান স্ক্ৰিপ্ট ইউজ কৰাহে আমাৰ কম্পেটেবল হয় আসামিজ স্ক্ৰিপ্টটো আমাৰ কাৰণে অসুবিধা হয় বুলি তেতিয়াৰ পৰা আমি আন্দোলন চলাইছোঁ এচিভ হৈছে তাৰপিছত আজি ফটমতে চিফ মিনিষ্টাৰ অফ আছাম হিমন্ত ডাঙৰীয়াই যে ফটমতে ইম্পজিশ্যন কৰিছে আসামিজ লেংগুৱেজ এইটো আমি গোটেই ষ্ট্ৰংলি অপ'জ কৰিছোঁ অফিচিয়েল লেংগুৱেজ হওক বা এডুকেশ্যনত হওক কম্পালচৰিটো কেতিয়াও আমি মানি নলওঁ আৰু যোৱা 2022 চনত হিমন্ত শৰ্মা চিফ মিনিষ্টাৰ ডাঙৰীয়াই 2022 চনত লামেট আমাইত আহিছিলে ৱেষ্ট কাৰ্বি আংলঙত তাত কমিটমেণ্ট দি থৈ গৈছিলে যে কাৰ্বি লেংগুৱেজ আৰু কালচাৰটো ডেভেলপ কৰাবলৈ প্ৰিজাৰ্ভ কৰাবলৈ আমি কমিটমেণ্ট লৈছোঁ আমি
সোনকালে আমি ইমপ্লিমেণ্ট কৰিম কামবিলাক বুলি কৈ থৈ গৈছে। আজিতো 2-3 বছৰ হৈ গ'ল। আমাৰ MOS 2021 MOS ক্ল'জ 3.2 লিখা আছে যে কাৰ্বি লেংগুৱেজ আমাৰ কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলঙৰ কাৰণে অফিচিয়েল লেংগুৱেজটো ইমপ্লিমেণ্ট কৰা হ'ব বুলি। কিন্তু এইটো আজিলৈকেও ইমপ্লিমেণ্ট কৰা হোৱা নাই। এইটো দুৰ্ভাগ্যজনক। গতিকে আৰু বাকীবিলাক আছে কিছু আমাৰ CBG আৰু চ'লাৰ পাৱাৰ প্ৰজেক্ট আৰু সৈনিক স্কুল আমাৰ ইয়াত হৈছে। গতিকে CBG হ'ল আপুনি আপোনালোকে উল্লেখ কৰিছে যে নেপিয়াৰ গ্ৰাছটো যদি বেনিফিচিয়াৰীবিলাক যদি ৰুব খুজিছে লগাব খুজিছে তেতিয়া 10,000 পাব মানে আমাৰ ইয়াত 10,000 আৰু বাইবেক পলিচি আছে বুলি আমি শুনা পাইছোঁ। কিন্তু এই নেপিয়াৰ গ্ৰাছটো এইটোতো পূৰা ফুলি মেকানাইজ চিষ্টেমত কৰা হ'ব। মেনুৱেল কাম নহয়, হাইলি মেকানাইজ কাম হয়। গতিকে CBG হওক, CBG পাৱাৰ প্লাণ্ট হওক, গতিকে আমি অনুৰোধ কৰিছোঁ চ'লাৰ পাৱাৰ প্লাণ্ট আমি প্ৰপ'জ কৰিছোঁ। আমাৰ আৰু বিশ্বশৰ্মা তেওঁ মানে সেইটো কথা যিটো কৈছে biogas din labangso CBG bangke aplan bangke la dakati ki bhal district tanglo ambani bhasi PG bhan dak hajar long le karbiang long le ki PG bhasi district tanglo latan tum chidon be labangso ambani phan labangso hajar long le pekdet lo pulo te itin karbiang long ara turki bang ki lang au itu bunal lo kidopo ha itum site bunal lo chuti ki poke latum pulo company phan long le ki pike itum unemployed program ki solve bhan basa ningelo di number 1 number 2 bangke border ke chara komi apan basa ningelo anda Adani Ambani Karbi Anglong क्यों बांधी के Karbi Anglong a border पे जोगी फांसी बांधी मार Karbi Anglong a border की राइट को ये फांसी अंबानी तुम बांधी मार काली लातुम के दाके व्यापार के हाल इतने फांसी तुम बांधी लातुम के दाक आली फांसी बांधी लगे इतुम Karbi Anglong a border की राइट को ये फांसी तुम बांधी काली लगे लापें के इतुम ठेकम लो जोंगसी कंपनी फान की पीपे जोंगसी इतुम border चराई कम उनको ते Bogajan cement factory hadak cement company yang pidara kita pini ani itum border kijok bana tum theklo ma border itu kijok banji kali ini Bogajan long ke Bihar में के बिहार या खेम से प्लेन सब di influx manang bap pikhangjang lagi lasi exactly non taraso ambani phang si pidalo bodala ke kiche so tum phang de angtan ki do akiche to phang da ke ki wang jibali sa corridor se ka tik itum sakuri longi pole la tum pole hai sakuri nang pi pole third grade progress are itu malong isi ki PG itum third grade progress chalo mai tum claim longi di third grade progress sakuri tum long pole itum se longi PG itum samali itum se sugidar kami claim tum lang di lasonang deng salang tum matha jongsi company phang long ki pi kwenta kepek kwenta sakuri longi pole ini Bogajan cement factory ke tang tang karbi tum man ingwa ke tum bangma lo sakuri longi dak tibo kher asam regiment phang long ke jama hajar ini karbi tum dak ingwa ke dak sakuri longi ma kilong dunji kali aketa longi lasi nili tum bangkel halo la CBG la ambani phal long leke tek bangkel tum hotel chedon the la penke la 18000 bikha la pene APDCL company phal long leke peki bangkel la chedon lasi so fancy kini bunda ajab nili tum pene kese ne to bahil ben pene la next tum thang si apan pene lo pene ko si apan lo bangel tum pidun de sitame Karbi Anglong arad bangke asamis alam ke nang nilu bukan lagi 1960 aning konvensi lagi harus bisa angkat pekan dah lo. Bahasa so purkimu lagi chief minister Chini pame. Tapi intentionally sinon ta ke labangso Assamese language macam nang impose pan tak kapori. Aso amu itu ninjelo. Labangso Assamese language dan nang impose bangka kapre kali. Itu mak culture ke identity nang papir dia pan. Lasi ni tumta araido, Karbi tumta araido, ingo kain ta araido. Itu mak identity itu mak culture itu adu kabe ceparing biari pan tumta araido. alam yang halo. Artinya ta langdam polo de pini kuder no hai. Itum Karbi Anglong CM tiduran noha ki hai amata Assamese alam benke isibat application to kai mata khema. Itum na dawdo lagi kali makan andi. Assamese alam lagi. Lasi ala kisung itum hala si non jong si Assamese alam si itum alam dapat injin nanggi Assamese alam si itum office anda itum suli nanggi pada lagi itum kibira kaman cholo. Lasi kibir anban magen itum sudah ngi te. Ate kamu itu. CM dak ke do se kin pila do se do tu na hai boy dak. Ni tum la ba ke non chumai bomo. Lo ki pidi tum chumai bomo. Saya la ba ke angsong ni itum central committee tum dak tum chumai le ala sate lagi. Thank you sir. Labang so non la Assamese language to impose bang jongsi la so pot jongsi la lang tum kini chen I bote mu ladak liria han busy pakte ke son order ala tum isi de mithui ma teko son ini teknologi di la alang li chief minister kaningi bangke Karbi Anglong
Dimasau apana bangke alang itu aprang mesti kepajok nih alang gini gini. Sepini bangke Bodoland lapin ke kita pilih kalau suki sela barak bili la longi longsi la Assamese language bangke rake mana public dalam ngiro. Ta Cini orang itu jongsi alang itu mata pen jongsi dake 6 area itu enggak aprang dake kam kido lapin lapin ki un iporam Cini pen jongsi la bangso alam ci endet betul lagi insam jin po jongsi ci en ipo lagi Karbiang lo rak lagi dojo jilo cisong wek lagi kasi musuluk sudah atumal nang dukok ulzama lagi chief minister sada kiana koko lapin dai itu Karbiang long kijak ke thegding sada kiana koko lagi lalu kasi amo di talang isilam ning tu male itu la sa play card di pakang dolo ama si SP bang mat nang kijok joma eng sek dag de nang kang doi ni tuan ki plung ni tuan ki thera song si dolo kasi la bang chok chi la ke ni le tum apan la ke alang ni tum se la ke article 19(1)(a) ke la tum ke khapoi de lage di India Constitution dia article 19(1)(a) la bang khapoi de do itum ta right do itum freedom of speech do itum me thang ni ke ha theng itum ki ha theng itum cepak lang di tum right do sapini abang kalan itum mangkin itum han neng do laglan calon ko lakadan ta neng sekila media kuma ta media ko mana apanan ta video apa tidak lah media dengan right do itum news ke di bangke video ke di bangke right do sa media banan ta itum ini ke entang video na padile la pun kasi lagi people la sekte Lasting ni tumbang ke lason kiklang bangke tum ni insam sepil lo